নহয় বাইদেউ, তোমালোকে কথাটো বুজি পোৱা নাই। মোৰ গাড়ীখন নোহোৱাৰ পৰা বহুত অশান্তি হৈছে। আজি কিবাকে গাড়ীখন দিয়াচোন ডেলিভাৰী। ঠিক আছে, হ'ব। থেংক ইউ ছ' মাছ। নমস্কাৰ। নমস্কাৰ। মই অৰিন্দম চৌধুৰী। আপোনাক চিনি পাওঁ। সিদিনা থানালৈ যাওঁতে আপুনি নাছিলে। ক'ৰবালৈ যায় হ'বলা। আচলতে এই গাড়ীখন নোহোৱাৰ পৰা বহুত সমস্যা হৈছে। তাকে ভাবিলো আজি নতুন এখন লৈ পেলাওঁ। তাকে ভাবি অকণমান দৌৰা-দৌৰি নহয়। এই পুৰণা গাড়ীখন কি কৰিব? পুৰণাখন মানে এক্সিডেণ্ট হোৱা গাড়ীখন নাৰাখোঁ। ৰাইট। এক্সিডেণ্ট হোৱা গাড়ীখনেই নাৰাখে। তেনেস্থলত বিশ্বাস ভংগ কৰা সম্পৰ্ক ৰাখিব জানো? মানে কথাটো কৈছো। কেতিয়াবা সম্পৰ্কৰ মাজতো বিশ্বাস ভাঙেতো, যেনেকৈ চন্দন বৰপূজাৰীয়ে ভাঙিলে। আপুনিবোৰ কি কৈ আছে? আৰে যিজন মানুহে নিজৰ পত্নীক হত্যা কৰিব পাৰে, সেই মানুহজনে আপোনাক মোক অনায়াসে হত্যা কৰিব পাৰে। আৰু আচ্ছা, আপুনি মোক কওকচোন, আপুনি কিবা খবৰ পাইছে নেকি? কোনটো? যিখন গাড়ীয়ে আপোনাক খুন্দিয়াবলৈ চেষ্টা কৰিছিল সেইখনৰ খবৰ? নাই পোৱা। আপুনি ফাঁকি দিছে। আৰে মই আপোনাক কিয় ফাঁকি দিম? কাৰণ আপোনাক মই এই খবৰটো আওপকীয়াকৈ দিয়াইছিলোঁ। কি? আপুনি? হয়। আপুনি যদি জানে আপুনি তাক নধৰে কিয় তেতিয়াহ'লে? মই ধৰাটো একেবাৰে সহজ কথা, কিন্তু পুলিচে ধৰিলে সি সঁচা কথা ক'ব। মোৰ মতে সি এই কামটো তাৰ মগজুৰে কৰা নাই। আচ্ছা, এনে আপুনি কওকচোন, এইটো কাৰ মগজুৰে কৰিব পাৰে? পিঁয়াজৰ বাকলিটো গুচাই চাওক, খাব পৰা পিঁয়াজটো ওলাই পৰিব। বজাৰ কৰিবলৈ ওলাই আহিছিলো, ঘৰতে দেৰিয়ে হৈ গ'ল। নৰিলা, আপুনি মোক অকণমান আগবঢ়াই দিব পাৰিব নেকি? ইমানবোৰ হোৱাৰ পাছত তুমি ইয়াৰ লগত ঘূৰি ফুৰাটো ভাল নাই হোৱা ৰাধা। কোনে কৈছে? মই কৈছো। কোন আপুনি? ৰাধা। এনেকৈ কেইবাৰমান আৰু আপোনাৰ মুখত মোৰ নামটো শুনিলে মোৰ নামটোকে সলাই দিব লাগিব। ঘিণ লগা হ'ব মোৰ। ৰাধা। ৰাধা মৰিল। ৰাধাৰ সপোনবোৰো মৰিল। এতিয়া চিষ্টাৰ ৰাধা জীয়াই আছে। বেমাৰ হ'লে আহিব, চিকিৎসা কৰিম। বেমাৰী কৰিবলৈ আহিব, মাৰি পেলাবলৈকো নাভাবিম। কৃষ্ণ ভগৱান, কাৰেণ্টটো নাযাবা, মোৰ বৰ ভয় লাগে। কৃষ্ণ 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 প্ৰভু মহাদেৱ, নাযাবা দে। বোৱাৰী, বতাই চুটাই লৈ তুমি কি কৰি আছা বাহিৰত? কাৰেণ্টটো যাব বুলি ভয় লাগি আছিলে, এওঁ ঘৰত নাই যে। আপুনি আহিলে টেনশ্যন নাই এতিয়া। ৰ'ব, মই এখন থৈ আহোঁ। ঘৰত কোনো নাই। এইক যদি মই ইয়াতে শেষ কৰি পেলাওঁ, কোনেও কমেই নাপায়। চালাত দাদাক দিলে কথা। আজি বুজিবি মই কি। নকুল দা, কি ভাবি আছে? এয়া কি? এই ৰিচিলে ধুতি আৰু চেলেং এখন লৈ আহিছে। হ'ব। নকুল, হাতত চাবলৈ কি কৰি আছিলি? পেন্দিলৰ ল'ৰাটোৱে কাইলৈ কাম কৰিব যে চাবোলডাল বাহিৰতে থৈ গ'ল। মই বোলো ভিতৰত থৈ দিমগৈ, তুমিয়ে লৈ যোৱাচোন। নালাগে, হ'ব দে। ৰিচি, তুমি কি চিন্তা কৰি আছা? এই নৰুল পূজাটোক হস্পিটেলৰ পৰা আঁতৰাব লাগিব। নুৰুল মানে এই ৰাধাৰ লগত চাকৰি কৰাটো? হয়। তুমি আকৌ ৰাধাৰ চেপ্টাৰত সোমালা কিয়? নাই সোমোৱা। তেনেহ'লে কি? গাঁৱত ৰাধাৰ বদনাম ওলোৱা কথাটো মই শুনিছোঁ। তাৰ মানে তুমি সেইকাৰণে তাৰ পিছত লাগিছা ন? ৰাধাক
ৰাধাৰ চিন্তা কৰিছা নেকি? কৰিছা যদি কৰা, মই তাইক লৈ আহিম নহয়। ৰাধাৰ লগত মোৰ কোনো কথা নাই, কিন্তু এই নৰুল আঁতৰিব লাগিব। তুমিও জেললৈ যাবলৈ বিচাৰিছা নেকি দাদাৰ দৰে? তাৰপিছত ভনীয়েক আৰু ককায়েকক একচ্ছত্ৰী মালিক হ'বলৈ ঘৰখন এৰি দিয়া। কিবা এটা কৰাৰ আগতে এবাৰ ভাবিবা। যদি তোমাৰ ৰাধাৰ লগত কোনো সম্পৰ্কই নাই, তেনেহ'লে তুমি এনেকুৱা কথা কেতিয়াও নাভাবিবাই। আৰু এটা কথা কওঁ, আজি যদি তোমাৰ ৰাধা পত্নী হ'লহেঁতেন নহয়, আজি তোমাৰ দাদা জেললৈ যাব লগা নহ'লহেঁতেন। আপুনি মোক লগ পাবলৈ আহিছিলে নে ৰুটিন ডিউটি? প্ৰথম কথা, মই ৰুটিন নামানো। আৰু দ্বিতীয় কথা, মই অপৰাধী ধৰিবলৈ অপৰাধীৰ পিছে পিছে ঘূৰি ফুৰিব নোৱাৰো। জাল এখন পেলাও আৰু একেলগে সকলোকে সামৰি লৈ আহা। মোৰ এনেকুৱা লাগিছে আপুনি মাছ ধৰাত পাকৈত। মাছ, কাছ, ডাঙৰ ডাঙৰ ঘৰিয়ালবোৰক পানীৰ পৰা কেনেকৈ ধৰি আনিব লাগে সেইটো নিশ্চয় জানো। মই আপোনাক এটা হিণ্ট দিবলৈ আহিছোঁ। আপোনাৰ ইনভেষ্টিগেশ্যনত অলপ সহায় হ'ব। আপুনি ড্ৰাইভাৰজনক ধৰিবলৈ বিচাৰি থকা নাই জানো? মোৰ এনেকুৱা লাগিছে আপুনি যে মোৰ পাছতে লাগি আছে। আপুনি যদি ইনভেষ্টিগেশ্যনটোত ইমানখিনি গুৰুত্ব দিলেহেঁতেন নহয়, তেতিয়াহ'লে চাগে অপৰাধী লকাপত থাকিলে। ধৰি লওক, এইখন যুদ্ধত মানে এইখন মহাভাৰত মই শিখন দিম, মই সহায়হে কৰিম, অস্ত্ৰ নধৰোঁ। কিয়নো আপুনি অপৰাধী ধৰাৰ পিছতহে গম পাব। আপুনি তেতেলী সৰা চিনি পায়? পাওঁ, মই যোৰহাটৰ ইফালৰ গাঁও। তাতে আপুনি আপোনাক এক্সিডেণ্ট কৰা গাড়ীখন কি তেতলি কৰা ক'ত? কষ্ট অলপ আপুনিও কৰক, তেতিয়াহে ভাল লাগিব। আই মিন চেল্ফ ছেটিছফেকশ্যন। ইমান সময় হ'ল আহিয়ে পোৱাহি নাই। কি হ'ল? ইমান দৌৰা দৌৰিকে মাতি আনিলে যে? কালি ৰাতিয়ে মাতিম বুলি ভাবিছোঁ। পানী মূৰৰ ওপৰেদিহে বৈ আছে আৰু সেইটোৱে কালি ৰাতিও আহি পেলাই তাইক ঘৰত নমাই থৈ গৈছে। এই তোমাৰ ওপৰত ভৰসা কৰিহে কিন্তু মই তাৰ গাত হাত লগ তোলক, কি হাত তোলক। মই নে পাৰো? এইটো মোৰ কাৰণে সাধাৰণ কথাও। আগতে আন্দোলনত কিমান হেৰিয়াক কাটি দিলো, এতিয়াও কাটক, পইচা মই দিম। আজিকালি হাত কপা হৈছেও। এই পটলৰ বাহিৰে এইবিলাক এই জাপি জোং একো ল'ব নোৱাৰো। নোৱাৰে যদি ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে কিয়? এই কথা কৈছো জুই নালাগে নহয়। কালি দুইটাকে পাইছিল আৰু পায়ো এৰি দিয়া। নৰুলক মাৰিবলৈ কি কৈছিল, কিন্তু ৰাধা আহি কৰবাৰ পৰা সন্মুখত আহিল। তাইকো মাৰি দিব লাগিছিল। কি? নহয় মানে তাইক 200 মান দিলে তাইৰ মগজুটো ঠিক হ'ল। তাই বোলে মোক চিনি নাপায়। অভিমানহে এইবিলাক। মোৰ পৰিচয় তাই নাজানে। তাই পিন্ধি থকা বগা সাজযোৰে তোমাৰ পৰিচয় দি আছে। মই মৰাটোৰ পৰিচয় দিছে। হয় দিয়া, কথাটো নাভাবিলেও নহয়। তুমিতো তাইৰ বাবে মৰিলাহে ন। এটা কাম কৰিলে কেনেকুৱা, তুমি যে তাইক এতিয়াও ভাল পোৱা, প্ৰমাণ এটা কৰি দিওঁ। ৰাধাৰ বাবে ভাল পোৱা বুলিবলৈ এতিয়া একো নাই। কি কোৱা হে? তেতিয়াহ'লে নৰুলক মাৰা কথাটো ভাবিলা কেনেকেহে তুমি? মই ৰাধাৰ জীৱনত নাথাকো, কিন্তু বেলেগকো সহ্য নকৰো। তাই বিধৱা হৈয়ে থাকক, কোনেও তাইক ৰঙীন কৰিব নোৱাৰে। বৰ সাংঘাতিক চিন্তাহে। তুমি মানে তাইক আৰু বিয়া নকৰোৱা? নকৰাও। কৰাই দিয়াহে। গাঁৱত দুজনী ঘৈণীয়েক চলেতো। নালাগে নেকি? লওকচোন, এইটো লওক। পইচা আকৌ কিয় দিছা? ৰাধাক আপুনি মোলৈ বিয়া দিব খুজিছে কেৱল এই টকাৰ বাবে। বেলেগৰ লগত ৰাধা ঘূৰি ফুৰাটো আপোনাৰ বাবে একো ডাঙৰ কথা নহয়। আপুনি এটা ইছ্যু উলিয়াই পইচা খুজিছে, হয়নে নহয়? হাঁহি হাঁহি বৰ ডাঙৰ ডাইলগ এটা দি দিলা হেই। হাড়ৰ টুকুৰা পাবলৈ কুকুৰে কথা শুনিবই লাগিব।
পইচা কেইটামানৰ কাৰণে জীৱ জন্তু নামো শুনিবলগীয়া হৈছে কুকুৰ অৱশ্যে মইতো বেয়াও নাপাওঁ ন হৈ যাব যা राधा मोई राधा बिरही राधा কি কৰিছা শাৰ্ট পিন্ধা নুৰুলৰ লগত সম্পৰ্কটো বাদ দিয়া নহলে কি তোমাৰ বাবেই সি মৰিব লাগিব মোক আৰু মোৰ খং তুমি দুইটাকে জানা খংটো মই জানো কিন্তু আপোনাক মই বহুত দেৰিকৈ জানিলো নহলে আজি এই বগা সাজযোৰ পিন্ধিবলগীয়া নহলহেঁতেন মানুহ পৰিস্থিতিৰ দাম ময়ো বেলেগ কথা পাতি নাথাকো নুৰুলৰ লগত সম্পৰ্কটো তুমি শেষ কৰা ককায়েক ভনীয়েকৰ সম্পৰ্ক ইমান সহজে কেতিয়াও শেষ নহয় সি থকাটো বিচৰা নে মৰাটো বিচৰা সিদ্ধান্ত তুমি ল'বা শুনাচোন বাহিৰত পেণ্ডেলৰ মানুহে কাম কৰি আছে তুমি খাবলৈ চাহ আৰু ৰুটি দিবাচোন শুনা দাদাক ফোন কৰিবা নেকি এটা কিয় নহয় দাদাক তুমি বেয়াকৈ কৈছিলা যে তুমি ফোন কৰিলে আহিব তোমাৰ দাদা নাহিলে কি স্বাৰ্থ নহ'ব এনেকৈনো কিয় কৈছা দাদাইনো কি ভুল কৰিলে ভনীয়েকৰ ঘৰ বুলি সহায়হে কৰিব খুজিছিল নতুনকৈ ধনীৰ টকাৰ বাহাদুৰি দেখাবলৈ আহিছে তুমি দাদাক ভুল বুজিছা দাদাৰ মোৰ বাহিৰে কোনো নাই মোৰো দাদাৰ নবৌৰ বাহিৰে কোনো নাছিলে এতিয়াতো দাদাও নাই নবৌও নাই সেই বুলি কি মই মৰি যাম নেকি ঋষি তুমি কথাবিলাক বেছি বেয়াকৈ ভাবিছা বেয়া মানুহে বেয়াকেই ভাবে মই তোমাক বেয়া বুলি কেতিয়া কৈছোনো তুমি প্ৰতিটো কথাই তেনেকৈ ভাবিব লৈছা কিয় মোৰ মেণ্টেলিটি বেয়া যে মই কথাই নকওঁ যোৱা নকবা দয়া কৰা হ'ব সৰি ভুলতে মুখৰ পৰা ওলাই গ'ল দাদায়েও মোক কাজিয়া কৰিলে এনেকে কয় ঋষি নকল নেকি তই ভিতৰলৈকে সোমাই আছোন ঋষি টকা কেইটামান লাগিছে টেণ্টৰ অলকাই যে টকা বিচাৰি আছে মোৰো তাৰ ওচৰলৈ যাবলগীয়া আছিলে এই হিচাপটো কৰাই নাই নহয় ব'ল নহ'লে দুটাই যাওঁ মই নাযাওঁ দিয়া ময়ো গাঁৱৰ গোপিনীখিনিক মাতি থৈ আহোঁ তুমি যোৱা আৰু শুনা বেছি মানুহ মাতিব নালাগে দেই 10 জনীমান মানুহ মাতি এওঁ জানো গাঁৱৰ মানুহ চিনি পাব গাঁৱৰ মানুহে চিনাকি হৈ ল'ম দিয়ক ঋষি ব'লা আমি যাওঁ ব'লা চাহ নালাগে এইখনে যাওঁ ন ঠিক আছে তুমি যাবা ঠিক আছে থেংক ইউ মই দলং এখন পালোহি এতিয়া কোনফালে যাম মানে একো ধৰিবই পৰা নাই তেনেকে এক্সকিউজ মি কিবা ক'বনে চৰি মানে আপুনি এখন গাঁৱৰে নেকি নাই ইয়াৰ নহয় সিখন গাঁৱৰহে কওকচোন মানে কিবা পাপলু তাৰ নামটো ড্ৰাইভাৰজন চিনি পায় নেকি
গাড়ী চলাই দিয়াই গাড়ী এখন আছে কিবা পাপুৰ নামৰ ড্ৰাইভাৰ এজন আছে চিনি পাওঁ মানে সি চলোৱা গাড়ীখনৰ বনতেৰে কিবা এটা বস্তু আছে গ্লাছ টাইপ যিটোৰ ওপৰত ধৰক পোহৰ চোহৰ পৰিলে জিলিকি উঠে হয় সেইজনে আপুনি তেখেতৰ ঘৰটো পাৰ হৈ আহিলে আচ্ছা। সেই যে পাৰ হৈ অহা কেঁকুৰিটো হয়। সেইফালেদি সোমাই ৩ নম্বৰ ঘৰখন বাৰু আপোনাৰ নামটো নাম জানিনো কি কৰিব মানে কেতিয়াবা ধৰক যদি আপোনাক পাওঁ মাত দিবলৈ থেংক ইউ এটা দিবলৈ ৰাধা ৰাধা নমস্কাৰ খুৰাদেউ নমস্কাৰ মই ঋষিৰ পত্নী সোমবাৰলৈ বৰ শ্ৰাদ্ধ সকলোখিনিকে দেখা পালে ভাল লাগিব তেওঁ ব্যস্ত হৈ আছে যে মই নিজে চিনাকি হৈ মাতিবলৈ আহিলোঁ সকলো যাব দেই ঘটনাবোৰতো জানেই সকলোবোৰ জানো কিন্তু এনেকুৱা হ'ব নালাগিছিল চন্দনক এনেকুৱা বুলি ভবা নাছিলোঁ খোৱাখিনি হৈ গ'ল আৰু আপোনালোক কিন্তু শ্ৰাদ্ধলৈ নহাকৈ নাথাকিব সেই ছোৱালীজনী হয়নে নহয় বাৰু